হেল্ল' ফ্ৰেণ্ডছ, আপুনি চাই আছে আপডেট আছাম ইউটিউব চেনেল আৰু ওলাই আহিছে নটিফিকেশ্যন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত জলসিঞ্চন বিভাগৰ ৰিকুৱাৰমেণ্ট নটিছ খালী হৈছে 31টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। তো এই পদসমূহৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব লাগিব, আবেদনৰ অন্তিম তাৰিখ কেতিয়া, এই পদসমূহৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, পদসমূহৰ দৰমহা কেনেকুৱা হ'ব, বয়সৰ সময়সীমা কিমান হ'ব লাগিব, এই সকলোখিনি কথা মই এই ভিডিঅ'টোত কৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপোনালোকে এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে যিটো বেল আইকন আছে সেইটো টিপি অল কৰি লওক, কিয়নো এই চেনেলটোত এনেকুৱা ধৰণৰ জব নটিফিকেশ্যনসমূহ ৰেগুলাৰলি আপডেট কৰি থকা হয়। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে কাৰ্বি আংলঙৰ ফালৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে 31টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। সম্পূৰ্ণ ডিটেইলছটো এই ভিডিঅ'টোত কৈ আছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব কোনো ধৰণৰ স্কিপ নকৰাকৈ। 27 জুলাইৰ পৰা ষ্টাৰ্টিং হৈছে আবেদনৰ প্ৰক্ৰিয়া আৰু অন্তিম তাৰিখ হৈছে 16/8/2021, অৰ্থাৎ 16 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। প্ৰথমটো পদ ওলাই আহিছে জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3ৰ বাবে। পদৰ সংখ্যা হৈছে 5টা। ইয়াৰ যদি দৰমহা চাই তেন্তে 14,000ৰ পৰা 49,000 টকালৈকে আপোনালোকে এই পদটোৰ বাবে দৰমহা পাবলৈ সক্ষম হ'ব আৰু গ্ৰেড পে ধৰা হৈছে 5,600। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিক পাছ কৰিলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আদাৰ কোৱালিফিকেশ্যন বিচৰা হৈছে কম্পিউটাৰ এপ্লিকেশ্যনত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। দ্বিতীয়টো পদ ওলাই আহিছে ছেকশ্যন এছিষ্টেণ্ট গ্ৰেড 3ৰ বাবে। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 2টা। ইয়াত আপোনালোকে দৰমহা যদি চাই 14,000ৰ পৰা 49,000 টকালৈকে আপোনালোকে দৰমহা পাব আৰু গ্ৰেড পে হৈছে 5,600। ইয়াৰ বাবে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ কৰিব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। তৃতীয়টো পদ ওলাই আহিছে GR1 গ্ৰেড 3ৰ বাবে। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 1টা। ইয়াত আপোনালোকে দৰমহা পাব 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে হৈছে 6,200। ইয়াৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ ITI ডিগ্ৰী থাকিব লাগিব মেকানিকত। চতুৰ্থটো পদ ওলাই আহিছে এছিষ্টেণ্ট মেকানিক গ্ৰেড 3ৰ বাবে। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 1টা। ইয়াৰ বাবে দৰমহা হ'ব 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে হৈছে 5,600। ইয়াৰ বাবেও আপোনাৰ মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ITIত আপোনালোকৰ মেকানিকেল যদি ডিপ্ল'মা আছে তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। পঞ্চমটো পদ ওলাই আহিছে টাৰ্ণাৰ গ্ৰেড 3ৰ বাবে। পদৰ সংখ্যা হৈছে 1টা। ইয়াৰ বাবে দৰমহা হ'ব 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে হৈছে 5,600। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকৰ ITI ডিগ্ৰী আছে তেতিয়া ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ষষ্ঠটো পদ ওলাই আহিছে এয়াৰ কম্প্ৰেছাৰ ড্ৰাইভাৰ গ্ৰেড 3। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 1টা। ইয়াত দৰমহা হৈছে 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে হৈছে 5,000 টকা। তো ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হাইস্কুল পাছ কৰিব লাগিব, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ মেকানিক ডিপ্ল'মা ITI থাকিব লাগিব। সপ্তমটো পদ ওলাই আহিছে ট্ৰেচাৰ গ্ৰেড 3। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 7টা। ইয়াৰ বাবে আপোনাৰ দৰমহা হৈছে 14,000ৰ পৰা 49,000 আৰু গ্ৰেড পে হৈছে 5,600। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেন্তে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব এই পদটোৰ বাবে এপ্লাই কৰিবলৈ। অষ্টমটো পদ ওলাই আহিছে অফিচ পিয়নৰ বাবে গ্ৰেড 4। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 3টা। দৰমহা হৈছে 12,000ৰ পৰা 37,500 আৰু গ্ৰেড পে 3,900। ইয়াৰ বাবে আপোনালোকে যদি অষ্টম শ্ৰেণী পাছ কৰি থৈছে তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। নৱমটো পদ ওলাই আহিছে হেল্পাৰ গ্ৰেড 4। ইয়াৰ বাবে 2টা পদ ওলাইছে আৰু দৰমহা হৈছে 12,000ৰ পৰা 37,500 আৰু গ্ৰেড পে হৈছে 3,900। ইয়াৰ বাবে আপোনালোকে যদি শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী আছে তেন্তে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। দশমটো পদ ওলাই আহিছে খালাচী গ্ৰেড 4। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 2টা। দৰমহা হৈছে 12,000ৰ পৰা 37,500 আৰু গ্ৰেড পে হৈছে 3,900। অষ্টম শ্ৰেণী পাছ কৰিলে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। 11 নম্বৰ পদটো ওলাই আহিছে ব্লু প্ৰিণ্টাৰ গ্ৰেড 4। ইয়াৰ বাবে 3টা পদ খালী হৈছে। দৰমহা হৈছে 12,000ৰ পৰা 37,500 আৰু গ্ৰেড পে হৈছে 3,900। অষ্টম শ্ৰেণী পাছ কৰিলে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। 12 নম্বৰ পদটো হৈছে মেকানিকেল যোগালী গ্ৰেড 4। ইয়াৰ বাবে 1টা পদ ওলাইছে আৰু দৰমহা হৈছে 12,000ৰ পৰা 37,500, গ্ৰেড পে হৈছে 3,900 আৰু অষ্টম শ্ৰেণী পাছ কৰিলে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। 13 নম্বৰ পদটো হৈছে চকীদাৰ গ্ৰেড 4। ইয়াৰ বাবে পদৰ সংখ্যা হৈছে 1টা। দৰমহা হৈছে 12,000ৰ পৰা 37,500 আৰু গ্ৰেড পে হৈছে 3,900। অষ্টম শ্ৰেণী পাছ কৰিলে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। 14 নম্বৰ পদটো আহিছে অফিচ ক্লিনাৰ গ্ৰেড 4। ইয়াৰ বাবে 2টা পদ খালী হৈছে। দৰমহা হৈছে 12,000ৰ পৰা 37,500 আৰু গ্ৰেড পে হৈছে 3,900। অষ্টম শ্ৰেণী পাছ কৰিলে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। তো এইকেইটাই কাৰ্বি আংলঙৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ ওলাই আহিছে। ইয়াৰ বাবে আপোনালোকে যোগ্যতা অনুসৰি এপ্লাই কৰিব পাৰিব, কিন্তু এপ্লাই কৰাৰ আগতে আৰু কিছুমান ক্ৰাইটেৰিয়া আছে, সেইখিনি চাই লওক। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত। 1 জুনলৈকে যদি আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 38 বছৰত মাজত আছে তেন্তে আপুনি এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত এজ ৰিলেক্সেশ্যনৰ ব্যৱস্থাও কৰা হৈছে। যদি আপোনালোক SC/ST কেণ্ডিডেট তেন্তে SC/ST কেণ্ডিডেটসকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰি থাকিব পাৰিব। ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেটসকলে 20 টকা আৰু SC/ST কেণ্ডিডেটসকলে 10 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। তাৰপাছত চাওক, ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াহে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যিটো ডমিচাইল আপোনালোকে স্থায়ী বাসিন্দা কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিলৰ ভিতৰুৱা অঞ্চল
কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টৰ ভিতৰুৱা অঞ্চল সেই ব্যক্তিসকলেহে এপ্লাই কৰিব পাৰিব। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ স্থায়ী বাসিন্দাসকলে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। তো ইয়াৰ বাবে আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন যদি আপোনালোকে নাজানে যে কি হয় ষ্টেণ্ডাৰ্ড ফৰ্মখন ক'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, সকলোখিনি ভিডিঅ' বনাই মই এই চেনেলটোত আপলোড কৰি থৈছোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত পাব, অথবা ওপৰৰ যিখন শ্লাইড তাতো দেখিবলৈ পাব, তাত ক্লিক কৰি আপুনি চাই ল'ব। তো এয়াই আছিল কাৰ্বি আংলঙৰ জলসিঞ্চন বিভাগৰ ফালৰ পৰা ওলাই অহা গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ সম্পূৰ্ণ ডিটেইলছ। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব, এই ভিডিঅ'টো আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।